সকলো ভয় বিফল হয়নি কিয় লাভ নাই গভীৰ ৰাজ্যৰ মাজলৈ তোমাৰ অবিহনে জীৱন অসাৰ এই কাৰণে ময়ো থাকিম তোমাৰ কাষত কেনেকৈ থাকিবা তুমি লগত তোমাৰ এই সুন্দৰ ভোগত কেনেকৈ থাকিবা গছৰ ফল মূল খাই গতিকে ঘূৰি যোৱা তুমি আই আৰু পিতাৰ ওচৰলৈ তেনেকৈ নকবা তোমাৰ জানো মোৰ প্ৰতি স্নেহ নাই যদি ভাতৃ বুলি স্নেহ কৰা তেন্তে মোক তোমাৰ লগত ঠাই দিয়া পিতৃদেৱে তোমাৰ কাৰণে চিন্তা কৰি আছে পিতৃদেৱ নিশ্চয় খাব কিন্তু মোৰ উপস্থিতি মাতিয়াই যে অসন্তোষ প্ৰকাশ কৰে তেতিয়া কি কৰিব উত্তম চিন্তা নকৰিবা পিতাৰ কাষত তুমি উপস্থিত হলে মাতিয়া অলপো অসন্তোষ নকৰে যাও বলা নিজ ৰাজ্যলৈ বলা উত্তম তোমাক কিয় মাৰিছে বাছা আহা